ৰূপহীজান নামৰ এখন সৰু গাঁৱত বলাই নামৰ এজন সৰল, পৰিশ্ৰমী আৰু সৎ খেতিয়ক বাস কৰিছিল। তেওঁৰ পত্নীৰ নাম আছিল লখিমী। দুয়ো গিৰিয়েক ঘৈণীয়েকে অতি কষ্ট কৰি নিজৰ সৰু মাটিডৰাতে খেতি-বাতি কৰিছিল। এদিন সন্ধিয়া দুয়ো খেতি পথাৰত বহি জিৰণি লৈ আছিল। বলায়ে হাঁহি মাৰি ক'লে, লখিমী, এইবাৰ আমাৰ ধান ফচল নিশ্চয় বহুত ভাল হ'ব। লখিমীয়ে মৃদু হাঁহিৰে উত্তৰ দিলে, হ'বই লাগিব। তোমাৰ পৰিশ্ৰমৰ লগতে এই মাটিত মোৰো ঘাম মিহলি হৈ আছে। দুয়ো আনন্দেৰে কথা পাতি ঘৰলৈ উভতি আহিল। ঘৰ পাই লখিমীয়ে ক'লে, হেৰা, শুনিছানে? ঘৰত খৰি শেষ হৈ গৈছে। বলায়ে ক'লে, চিন্তা নকৰিবা, কাইলৈ পুৱা মই হাবিলৈ গৈ খৰি কাটি আনিম। পিছদিনা পুৱাতে বলাই হাবিলৈ গ'ল। তেওঁ এজোপা গছত কুঠাৰ মাৰিবলৈ লওঁতেই হঠাৎ জোপোহাৰ মাজত এটা আহত বান্দৰ দেখা পালে। বান্দৰটোৰ হাতত তেজ লাগি আছিল আৰু সি বৰ কষ্টত কেঁকাই আছিল। বলায়ে দুখেৰে ক'লে, এই বেচেৰা বান্দৰটোক নিশ্চয় কোনো বন্য জন্তুৱে আক্ৰমণ কৰিছে। তেওঁ বান্দৰটোৰ ওচৰত বহি মৰমেৰে ক'লে, তই যদি কথা ক'ব পাৰিলিহেঁতেন, তেন্তে মোক ক'ব পাৰিলিহেঁতেন তোৰ ক'ত বেছি কষ্ট হৈছে। ঠিক সেই সময়তে তাত এজন সাধু উপস্থিত হ'ল। সাধুৱে সুধিলে, তুমি কোন আৰু এই বান্দৰটোৰ সৈতে কি কথা পাতিছা? বলায়ে সন্মানেৰে প্ৰণাম কৰি ক'লে, প্ৰভু, মই খৰি কাটিবলৈ আহিছিলোঁ। এই আহত বান্দৰটোক দেখি মোৰ দয়া লাগিল। ইয়াৰ হাতত আঘাত লাগিছে। সাধুৱে ক'লে, সকলো মানুহৰ অন্তৰত জীৱ-জন্তুৰ প্ৰতি দয়া নাথাকে। তোমাৰ মনটো বৰ ভাল। তাৰ পাছত সাধুৱে মন্ত্ৰ জপ কৰিবলৈ ধৰিলে। অলপ সময়ৰ ভিতৰতে এটা ৰঙীন পোহৰে বান্দৰটোৰ আঘাত সম্পূৰ্ণ ভাল কৰি দিলে। তাৰ পাছত সাধুৱে ক'লে, এতিয়াৰ পৰা এই বান্দৰটোৱে নিজৰ মনৰ কথা তোমাক ক'ব পাৰিব। এই বুলি কৈয়ে সাধুজন তাৰ পৰা অন্তৰ্ধান হ'ল। বান্দৰটোৱে লাহে লাহে উঠি ক'লে, মোৰ কান্ধত বৰ কষ্ট হৈছিল। এটা বাঘে মোক আক্ৰমণ কৰিছিল। মই বাচিবলৈ গছলৈ জাপ মাৰিছিলোঁ, কিন্তু হাতত আঘাত পোৱাত তললৈ পৰি গ'লোঁ। সেইবাবেই মোৰ কান্ধত বেছি আঘাত লাগিছিল। বলাই আচৰিত হৈ গ'ল। তই মানুহৰ দৰে কথা কৈছ, এইটো কেনেকৈ সম্ভৱ? বান্দৰটোৱে ক'লে, সাধু প্ৰভুৱে মন্ত্ৰ পঢ়াৰ পিছৰে পৰাই মোৰ কথা ক'ব পৰা শক্তি আহিল। বলায়ে মৰমেৰে সুধিলে। তই মোৰ ঘৰলৈ যাবি নেকি? বান্দৰটোৱে আনন্দেৰে ক'লে, তুমি মোৰ প্ৰাণ বচাইছা। এতিয়াৰ পৰা মই তোমাৰ লগতেই থাকিম। বলায়ে হাঁহি মাৰি ক'লে, আজিৰ পৰা তোৰ নাম হ'ব গুলু। বলায়ে গুলুক ঘৰলৈ লৈ আহিল। লখিমীয়ে বান্দৰটো দেখি আচৰিত হৈ সুধিলে, তুমি হাবিৰ পৰা বান্দৰ কিয় আনিলা? বলায়ে ঘটি যোৱা সকলো ঘটনা খুলি ক'লে। লখিমীয়ে প্ৰথমে বিশ্বাস কৰিব পৰা নাছিল। তাই সুধিলে, সঁচাকৈ ই কথা ক'ব পাৰে নেকি? গুলুৱে তৎক্ষণাত ক'লে, হয় আই, মই কথা ক'ব পাৰোঁ। বলায়ে মোৰ প্ৰাণ বচাইছে। এতিয়াৰ পৰা মই তেওঁৰ বন্ধু আৰু এই ঘৰৰ এজন সদস্য। এইদৰে গুলু বলাই আৰু লখিমীৰ পৰিয়ালৰে এক অংশ হৈ পৰিল। সময় বাগৰি যোৱাৰ লগে লগে গুলুৱে লখিমীক ঘৰুৱা কামত সহায় কৰি দিবলৈ ধৰিলে। অলপ দিনৰ ভিতৰতে সি বলাইৰ এজন সঁচা বন্ধু হৈ উঠিল। এদিন গুলুৱে খেতিৰ কামতো বলাইক সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। বলায়ে চিন্তিত হৈ ক'লে, কিন্তু গাঁৱৰ মানুহে যদি তোক কথা কোৱা শুনে, তেন্তে তেওঁলোকে অদ্ভুত ভাবিব।
গুলুৱে ক'লে, মোক গাঁৱৰ মানুহৰ কথা নালাগে, মই কেৱল তোমাৰ লগত থাকিব বিচাৰোঁ। অৱশেষত বলায়ে গুলুক পথাৰলৈ লৈ গ'ল আৰু কেইদিনমানৰ ভিতৰতে গুলুৱে খেতিৰ সকলো কাম শিকি পেলালে। কিন্তু গুলুৰ কথা সমগ্ৰ গাঁৱতে বিয়পি পৰিল। এই খবৰ গৈ গাঁৱৰ মৌজাদাৰ ধনীৰামৰ কাণতো পৰিল। মৌজাদাৰৰ চকু বহুত দিনৰ পৰাই বলাইৰ সাৰুৱা মাটিখিনিৰ ওপৰত আছিল। সি ভাবিছিল, বলাইক কেনেবাকৈ ধাৰত পেলাই মাটিখিনি কাঢ়ি ল'ব। ইফালে এদিন লক্ষ্মী টান অসুখত পৰিল। তাইৰ কাহ দিনক দিনে বাঢ়ি আহিবলৈ ধৰিলে। বলায়ে এজন অভিজ্ঞ বেজক মাতি আনিলে। বেজে লক্ষ্মীক পৰীক্ষা কৰি ক'লে, এইটো এক কঠিন ৰোগ। সময়মতে চিকিৎসা নকৰিলে ডাঙৰ বিপদ হ'ব পাৰে। বলায়ে পত্নীৰ চিকিৎসাৰ বাবে নিজৰ সকলো সঞ্চয় খৰচ কৰিলে, কিন্তু অসুখ ভাল নহ'ল। শেষত তেওঁৰ হাতত খেতিৰ বাবে বীজ কিনিবলৈও পইচা নাথাকিল। গুলুৱে ক'লে, বলাই, তোমাৰ দুজন ককাই ভাই আছে, ধনবৰ আৰু মনবৰ। তেওঁলোক দেখোন ধনী, তেওঁলোকৰ পৰা অলপ সহায় খুজি চোৱা। বলাই প্ৰথমে ডাঙৰ ভাই ধনবৰৰ ওচৰলৈ গ'ল। কিন্তু ধনবৰে মিছা অজুহাত দেখুৱাই খেদি পঠিয়ালে। তাৰপিছত সি দ্বিতীয় ভাই মনবৰৰ ওচৰলৈ গ'ল। মনবৰে তাতোতকৈও কটু কথা শুনালে। যদি পইচা লাগে মৌজাদাৰৰ ওচৰলৈ যা। বলাইৰ মন ভাঙি পৰিল। গুলুৱে দুখেৰে ক'লে, তোমাৰ নিজৰ ভায়েও সহায় নকৰিলে। বলায়ে উত্তৰ দিলে, এতিয়া বাধ্য হৈ মই মৌজাদাৰ ধনীৰামৰ ওচৰলৈকে যাবই লাগিব। পিছদিনা বলাই আৰু গুলু মৌজাদাৰৰ চৰাঘৰলৈ গ'ল। মৌজাদাৰে কুটিল হাঁহি মাৰি ক'লে, মই জানিছিলো এদিন তই মোৰ ওচৰলৈ আহিবই লাগিব। বলায়ে বিনম্ৰভাৱে ক'লে, মৌজাদাৰ দেউতা, মোৰ পত্নী বৰ অসুস্থ। তাইৰ চিকিৎসাৰ বাবে কিছু টকাৰ প্ৰয়োজন। মৌজাদাৰে ক'লে, টকা দিম, কিন্তু সুদ বহুত বেছি হ'ব, আৰু তাৰ সলনি তোৰ 2 বিঘা মাটি মোৰ ওচৰত বন্ধকত ৰাখিব লাগিব। সময়মতে টকা ঘূৰাই দিব নোৱাৰিলে মাটি মোৰ হৈ যাব। গুলুৱে খঙেৰে ক'লে, এইটো অন্যায়, তুমি এজন অসহায় মানুহৰ সুযোগ লৈছা। মৌজাদাৰে খঙেৰে চিঞৰি উঠিল, হেল্ল' বান্দৰ, বেছি কথা নকবি। কথা ক'ব পাৰিলেই তই মানুহ হৈ যোৱা নাই। বলাই মহা বিপদত পৰিল। পত্নীৰ প্ৰাণো বচাব লাগিব, অথচ মাটিখিনি হেৰুৱাবলৈও মন নাই। তেতিয়া গুলুৱে ক'লে, বলাই, মোৰ লগত ঘৰলৈ বলা। এই ধাৰ ল'ব নালাগে, মই কিবা এটা উপায় উলিয়াম। বলাই গুলুৰ কথা মতে ঘৰলৈ উভতি আহিল। সেইদিনা সন্ধিয়াৰ পিছতো গুলু ঘৰলৈ ঘূৰি নাহিল। লক্ষ্মী আৰু বলাই বৰ চিন্তিত হৈ পৰিল। গোটেই ৰাতি পাৰ হ'ল। পিছদিনা পুৱা গুলু ঘূৰি আহিল। তাৰ হাতত এটা উজ্জ্বল বনৌষধি আছিল। গুলুৱে ক'লে, মই হাবিলৈ গৈ সেই সাধু প্ৰভুক বিচাৰি উলিয়াইছিলোঁ। তেওঁৱে এই বনৌষধি দিছে। এই ঔষধে ডাঙৰতকৈ ডাঙৰ ৰোগো ভাল কৰিব পাৰে। গুলুৱে ঔষধটো লক্ষ্মীক খুৱাই দিলে। অলপ সময়ৰ পিছতে লক্ষ্মীৰ মুখলৈ সজীৱতা ঘূৰি আহিল। তাই ক'লে, মই এতিয়া সম্পূৰ্ণ সুস্থ অনুভৱ কৰিছোঁ। বলাইৰ চকুত আনন্দৰ চকুলো বাগৰি পৰিল। গুলুৱে পুনৰ ক'লে, কিন্তু সাধু প্ৰভুৱে এটা চৰ্ত দিছে, যেতিয়া তোমাৰ অৱস্থা ভাল হ'ব তেতিয়া মৌজাদাৰৰ ধাৰত ডুবি থকা দৰিদ্ৰ মানুহবোৰক সহায় কৰিব লাগিব। বলায়ে উত্তৰ দিলে, মই নিশ্চয় কৰিম। পিছদিনা বলাই, লক্ষ্মী আৰু ভণ্টুৱে একেলগে পথাৰ চহাই বীজ সিঁচিলে। কেইদিনমানৰ ভিতৰতে পথাৰখন অপূৰ্ব ফচলেৰে লহপহকৈ উঠিল। ফচলবোৰ যেন সোণৰ দৰে জিলিকিছিল। গাঁৱৰ মানুহ আচৰিত হৈ গ'ল। বলাইৰ পথাৰত ইমান কম সময়ত ইমান ভাল ফচল কেনেকৈ হ'ল? অলপ দিনৰ ভিতৰতে বলাইৰ ভাগ্য সলনি হ'ল। বজাৰত তেওঁৰ ফচলৰ বৰ নাম হ'ল।
আৰু তেওঁ প্ৰচুৰ ধন উপাৰ্জন কৰিলে। তেতিয়া গুলুৱে ক'লে, বলাই এতিয়া সাধু প্ৰভুক দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ সময় আহি পৰিল। বলায়ে ক'লে, হয় বন্ধু, আজিৰ পৰা আমি গাঁৱৰ ঋণগ্ৰস্ত মানুহবোৰক সহায় কৰিম। বলাই আৰু গুলুৱে নিজৰ উপাৰ্জনৰ ধনেৰে গাঁৱৰ মানুহৰ ধাৰ পৰিশোধ কৰিবলৈ আৰম্ভ কৰিলে। এজন এজনকৈ গাঁৱৰ বহু মানুহে মৌজাদাৰৰ ওচৰৰ পৰা নিজৰ মাটি মুকলি কৰি পেলালে। গোটেই গাঁওখনতে আনন্দৰ বন্যা বহিল। ইফালে মৌজাদাৰ খং আৰু হিংসাত জ্বলি পকি উঠিল। সি নিজৰ বিশ্বাসী লাঠিয়াল বাবুলিক ক'লে, যদি বলায়ে এনেকৈ সকলোৰে মাটি মুক্ত কৰি থাকে তেন্তে মোৰ মৌজাদাৰী শেষ হৈ যাব। তাক চিৰদিনৰ বাবে শেষ কৰি পেলাব লাগিব। বাবুলিয়ে ক'লে, মালিক, আপুনি মাথো আদেশ দিয়ক, মই কাইলৈকে তাৰ কাম তামাম কৰি দিম। পিছদিনা বলাই আৰু গুলু পথাৰত আছিল। বলায়ে ফচলবোৰ নিৰীক্ষণ কৰি আছিল। ঠিক তেতিয়াই বাবুলি তাত উপস্থিত হ'ল। বাবুলিৰ হাতত এডাল দীঘল যাঠি আছিল। বলায়ে তললৈ মূৰ কৰি কাম কৰি থকা অৱস্থাতে বাবুলিয়ে বলাইলৈ লক্ষ্য কৰি যাঠিডাল নিক্ষেপ কৰিলে। কিন্তু মুহূৰ্তৰ ভিতৰতে গুলুৱে জাপ মাৰি বলাইৰ সন্মুখত থিয় হ'ল। যাঠিডাল বলাইৰ সলনি গুলুৰ বুকুত বিদ্ধ হ'ল। বলায়ে চিঞৰি উঠিল, ভণ্টু, তই এইটো কি কৰিলি? গুলুৱে তীব্ৰ কষ্টৰ মাজতো মৃদু হাঁহিৰে ক'লে, বন্ধুত্ব মানে কেৱল একেলগে থকা নহয় বলাই, কেতিয়াবা বন্ধুৰ বাবে প্ৰাণ দিবও জানিব লাগে। বলায়ে কান্দি কান্দি ক'লে, তই মোৰ প্ৰাণ বচাবলৈ নিজৰ জীৱন ত্যাগ কৰিলি। গুলুৱে লাহেকৈ উত্তৰ দিলে, কাৰণ তুমি মোৰ সঁচা বন্ধু। এই বুলি কৈয়ে গুলুৱে বলাইৰ কোলাতে শেষ নিশ্বাস ত্যাগ কৰিলে। ঠিক সেই সময়তে সেই সাধুজন তাত পুনৰ উপস্থিত হ'ল। তেওঁ খঙেৰে মৌজাদাৰ আৰু বাগুলিক ক'লে, যিজনে নিৰ্দোষৰ প্ৰাণ লৈছে তাৰ পাপৰ শাস্তি সি ইয়াতেই পাব। সাধুজনৰ তেজোময় ক্ৰোধৰ আগত মৌজাদাৰ আৰু বাগুলিৰ পতন ঘটিল। ইতিমধ্যে গাঁৱৰ সকলো মানুহ পথাৰত গোট খালে। গুলুৰ এই মহান ত্যাগ দেখি সকলোৰে চকু চলচলীয়া হৈ পৰিল। সাধুৱে বলাইক সান্তনা দি ক'লে, বলাই, গুলু তোমাৰ সঁচা বন্ধু আছিল। তাৰ এই অমৰ বন্ধুত্ব আৰু ত্যাগৰ কথা কেতিয়াও পাহৰি নাযাবা। এই বুলি কৈ সাধুজন পোহৰৰ মাজত বিলীন হৈ গ'ল। কিছুদিনৰ পিছত বলায়ে গুলুৰ স্মৃতিত সেই পথাৰখনতে এজোপা ধুনীয়া গছ ৰোপণ কৰিলে। গাঁৱৰ মানুহে সেই গছজোপাক বন্ধুত্বৰ গছ বুলি নামাকৰণ কৰিলে। বলায়ে গছজোপাৰ ওচৰত থিয় হৈ সজল নয়নেৰে ক'লে, গুলু, তই শাৰীৰিকভাৱে আমাৰ মাজত নাথাকিলেও তোৰ মৰম, তোৰ বন্ধুত্ব আৰু তোৰ ত্যাগ এই মাটিৰ প্ৰতিটো ফচলৰ মাজত চিৰদিন জীয়াই থাকিব। বন্ধুসকল, কাহিনীটো যদি ভাল লাগিলে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।